हेलो गाइस वेलकम बैक टू माई चैनल आपलोग भाई आपलोग आज नतुन भिडिओ লৈ গ'ল আৰু আজি মই গৈ আছোঁ বৰ্তমান ডক্টৰ বেজবৰুৱা চাবলৈ আৰু ডক্টৰ বেজবৰুৱা চোৱাৰ পিছত কেনেকৈ লাগে ৰিভিউ মই দিম আহি পালোঁ মই চিনেমা হলত এইটো চাওক এতিয়া ভিতৰলৈ গৈ আছোঁ ডক্টৰ বেজবৰুৱা গাইস লিফ্টত আছোঁ গৈ আছোঁ আজি চামে আৰু ডক্টৰ বেজবৰুৱা আৰু চোৱাৰ পিছত আপোনালোকক ৰিভিউ মই দি আছোঁ আহি পাইছোঁ ৰ'ব ভিতৰলৈ যাওঁ অলপমান দেৰি হ'ল মোৰ চাগে এনেকৈ লাগিছে মোক ভিতৰত চাই ভিডিঅ' কৰিব নিদিয়ে ভিডিঅ'তে অফ কৰিম পিছত আমাৰ ৰিভিউ দি আছোঁ চিনেমাৰ মাজতে অলপমান আপোনালোকক ফটোজ দেখাই দিছোঁ চাওক কেনেকৈ লাগিছে মানে কেনেকৈ লাগিছে ক'ব নোৱাৰি তথাপি কেনেকৈ লাগিব চাওক মজাকৈ চিন অলপমান দেখাই দিছোঁ আৰু চাউণ্ডটো বন্ধ কৰি দিছোঁ কাৰণ কপিৰাইট ক্লেইম আহি যাব নহ'লে চিনেমা শেষ হ'ল গাইছ ওলাই গৈছোঁ এতিয়া মই চালিয়া লাগিল ভাল লাগিল কি ক'ম আপোনালোকক বহুত ভাল লাগিছে আপোনালোকে আহি চাব পাৰে বিন্দাছ চালোঁ ডক্টৰ বেজবৰুৱা মজা লাগিল ভাল লাগিছে আপোনালোকে চাব পাৰে চালি এক্সপ্ৰেছ মুভি হাটান পাঠানতকৈ বহুত বেছি ভাল হৈছে আপোনালোকে বিন্দাছ আহি চাব পাৰে এনজয় কৰিব পাৰে ভাল লাগিছে মই আজি ফাৰ্ষ্ট শ্ব' 11টা বজাত চাই দিলোঁ তো কি আৰু ক'ম আপোনালোকৰ ৰিভিউ চালিয়া চাব পাৰে আপোনালোকে চবেই এনজয় কৰিব পাৰে ফাৰ্ষ্ট যদি চাইছে আপোনালোকে আমাৰ ডক্টৰ বেজবৰুৱা চাব আহিকে তাৰপিছত ৰিভিউ আৰু কথা পাতিম গাইজ তো ঠিক আছে এতিয়া যাওঁ আৰু মোৰ চেনেলটোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব অ'কে বাই